হাই ফ্ৰেণ্ড, আমি লৈ আহিছোঁ আন এটা নতুন ভিডিঅ'লৈ, যিটো আপোনালোকৰ বাবে অতি জৰুৰী, অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' MS Word। এই MS Wordৰ প্ৰথমৰ পৰা আমি শিকাই দিম কেনেকৈ কি কৰে। প্ৰথমৰ পৰা আমি দেখাম MS Wordত কি কাম হয়, কেনেকৈ কি কৰে, ফন্ট কেনেকৈ চেঞ্জ কৰে, পেজ ছেটআপ কেনেকৈ কৰে, পেজ কালাৰ কেনেকৈ কৰে, ফন্ট কালাৰ কেনেকৈ কৰে, গোটেইখিনি টেবুল চেবুল যি আছে এপ্লিকেশ্যন চবকেইটা বনাই পেলাই আমি দেখাম আপোনালোকক। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে যদি আমাৰ পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ফ'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন কৰিব লাগে। তাৰ কাৰণে মাইক্ৰ'ছফ্ট অফিচত যাব লাগিব। তাত গৈ পেলাই মাইক্ৰ'ছফ্ট ৱৰ্ডটো ছিলেক্ট কৰি ল'ব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজটো অ'পেন হৈ আহিব। অ'পেন হোৱাৰ পিছত প্ৰথমে আমি কৰিম পেজ ছেটআপ। পেজ ছেটআপৰ কাৰণে আপুনি যাব লাগিব পেজ লেআউটত। পেজ লেআউটত যাম। পেজ লেআউটত গৈ পেজ চাইজটো মই আগতে সাইজটো সিলেক্ট কৰি ল'ব। পেজ সাইজত গৈ পেজ সাইজটো সিলেক্ট কৰি ল'ব। ইয়াত বহুত কেইটা সাইজ দিয়া আছে অটোমেটিক। আপোনাৰ কোনটো লাগে এইটো দিব পাৰিব। লেটাৰ সাইজ আছে, A4 সাইজ আছে, কাৰ্ড সাইজ আছে। যিটো সাইজ আপোনাৰ লাগে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব। নহলে আপুনি মোৰ পেজ সাইজ আছে তাতো গৈ আপুনি পেজ সেটআপটো দিব পাৰিব। তাৰ পিছত আমি আহিম ওৰিয়েন্টেশন। ওৰিয়েন্টেশনত কি হয়, পোৰ্ট্ৰেইট এণ্ড লেণ্ডস্কেপ। এই পোৰ্ট্ৰেইটটো হৈছে সিধা, পেজটো সিধাকৈ কৰিলে পোৰ্ট্ৰেইট কৰিব আৰু পতালিকৈ কৰিলে এইটো লেণ্ডস্কেপ হ'ব। তাৰ পিছত আমি কৰিম মাৰ্জিনটো সিলেক্ট কৰিব। মাৰ্জিনত যাব, পেজ লেআউটত গৈ মাৰ্জিন, তাৰ পৰা যিটো আছে অলৰেডি দিয়া আছে, নৰ্মেল আছে, নেৰো আছে, ওয়াইড আছে, যিটো লাগে আপোনাৰ ইয়াৰ পৰা বাছি ল'ব। নহলে আপুনি কাস্টম মাৰ্জিনত যাব, তাতো আপুনি দিব পাৰে। আপোনাৰ কিমান মাৰ্জিন লাগে, হাফ ইঞ্চি লাগে, যি লাগে তাত আপুনি দি পেলাই অ'কে কৰিব। অ'কে কৰাৰ পিছত অটোমেটিক পেজটোত আহি যাব। যিটো লাগে এইটো সিলেক্ট কৰি ল'ব। এতিয়া আমি জানিব পাম যে বৰ্ডাৰ কেনেকৈ কৰে। বৰ্ডাৰ কৰিবৰ কাৰণে, বৰ্ডাৰ দিবৰ কাৰণে পেজ লেআউটত গৈ বৰ্ডাৰ সিলেক্ট কৰিব। তাত বহুকেইটা বৰ্ডাৰ ষ্টাইল দিয়া আছে, আপুনি চাই লওক। ইয়াত লাইন ষ্টাইল আছে, বহুতকেইটা লাইন ষ্টাইল আছে। তাৰ পৰা যিকোনো এটা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপুনি কালাৰ দিব পাৰিব। ইয়াত কালাৰো আছে অপশ্যন, যি লাগে কালাৰটো সিলেক্ট কৰিব আৰু ইয়াৰ পৰা কালাৰ কোনটো আপোনাৰ লাগে এইটো কালাৰ দি পেলাই অ'কে কৰি ল'ব। অ'কে কৰাৰ পিছত আহি যাব পেজত। চাওকচোন বৰ্ডাৰ কি ধুনীয়াকৈ বৰ্ডাৰ আহিছে। বৰ্ডাৰ হৈ গ'ল। বৰ্ডাৰৰ পিছত আপুনি যাব পাৰিব পেজ কালাৰ। এই পেজটো কালাৰ কৰিবৰ কাৰণে পেজ লেআউটত গৈ পেজ কালাৰ, ইয়াৰ পৰা কালাৰ সিলেক্ট কৰি ল'ব। যিটো আপোনাৰ লাগে এই কালাৰটো আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত কালাৰটো অটোমেটিক আহিব। ইয়াত মোৰ অপশ্যন আছে, 2 কালাৰো আছে, 2টা কালাৰ দিব পাৰে, 1 কালাৰ দিব পাৰে, 2 কালাৰ দিব পাৰে। টেক্সচাৰ আছে, টেক্সচাৰ সিলেক্ট কৰি পেলাই অ'কে কৰিলে টেক্সচাৰ আহি যাব। পেটাৰ্ণ আছে, ইয়াৰ পৰা কিবা এটা স্ক্ৰীন সিলেক্ট কৰিলে আহি যাব। এইটো অ'কে কৰিলে হ'ল। আপুনি যদি এইবিলাক নিদি পেলাই পিকচাৰ দিব বিচাৰে তাত তেনেহ'লে পিকচাৰ অপশ্যনটো আছে, তাত সিলেক্ট কৰিব পিকচাৰ, সিলেক্ট পিকচাৰ। তাত গৈ পেলাই ফাইলত সোমাব। ইয়াৰ পৰা যিটো সিলেক্ট লাগে, ফটো লাগে, ফটোটো পিকচাৰটো সিলেক্ট কৰি ইনচাৰ্ট কৰি দিব। এইটো ইনচাৰ্ট কৰিলে ফটোটো আহি যাব। চাওক আহি গৈছে ফটোটো। আপুনি এতিয়া জানিব ৱাটাৰমাৰ্ক কেনেকৈ দিয়ে। তাৰ কাৰণে যাব লাগিব পেজ লেআউট, ৱাটাৰমাৰ্ক। তাত কাষ্টম ৱাটাৰমাৰ্ক আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম অপশ্যনটো আছে পিকচাৰ, নো ৱাটাৰমাৰ্ক পিকচাৰ আছে, টেক্সট আছে। তাৰ পৰা পিকচাৰ দিলে আপুনি সিলেক্ট কৰিব, পিকচাৰত ক্লিক কৰি পিকচাৰ সিলেক্ট কৰি ল'ব। অ'কে কৰি দিব, পিকচাৰটো আহি যাব ফ্ৰণ্টত। আপুনি যদি
চাই লওক আহি গৈছে। আপুনি যদি টেক্সট দিব বিচাৰে টেক্সট ৱাটাৰমাৰ্কত ক্লিক কৰিব। টেক্সট ৱাটাৰমাৰ্ক ক্লিক কৰি ইয়াত কি লিখিব সেইটো দি দিব। লিখি পেলাই এইটো অ'কে কৰি ল'ব। যি দিয়া আছে তাতে এইটো অট'মেটিক পেজত আহি যাব। অ'কে কৰি লওক। কালাৰ দিব পাৰিব, কালাৰ দি অ'কে কৰি ল'ব। অ'কে কৰাৰ পিছত অট'মেটিক আহি যাব পেজত। এতিয়া আপুনি এই ৱাটাৰমাৰ্ক নালাগিলে আপুনি ৰিমুভ মাৰিব পাৰে। ৱাটাৰমাৰ্ক ৰিমুভ আছে, চাওক ৰিমুভ মাৰাৰ লগে লগে এইটো গুচি যাব। আমি দিব হ'লে আপুনি চিলেক্ট কৰি লিখি পেলাই আকৌ দিব পাৰিব। এতিয়া আমি জানিম যে পেজটো কেনেকৈ ছেভ কৰিব পাৰি। পেজটো ছেভ কৰিব হ'লে মানে ছেভ নকৰিলে আপুনি যিখিনি লিখিছে আকৌ কাট কৰি দিলে গোটেইখিনি কাট হৈ যাব। যদি আপুনি ছেভ কৰি লয় তেনেহ'লে এইটো থাকি যাব, কাট কৰিলেও থাকি যাব। ছেভ কৰিবলৈ হ'লে কৰ্ণাৰত যাব, কৰ্ণাৰত গৈ পেলাই ক্লিক কৰিব, ছেভ অপশ্যনত চিলেক্ট কৰিব আৰু ইয়াত এটা নাম দিব লাগিব। আপোনাৰ ফাইলটো কিহৰ ফাইল হয় এইটো এটা নাম দি পেলাই চিলেক্ট কৰিব লাগিব। অ'কে কৰি দিব, ছেভ হৈ গ'ল। এবাৰ ছেভ কৰাৰ পিছত আপুনি পিছত যিখিনি লিখিব বা ছেভ কৰাৰ পিছত যিখিনি লিখিব অকল Ctrl+S মাৰিলে ছেভ হৈ যাব। ছেভ কৰাৰ পিছত আমি এতিয়া চাম ফন্ট ষ্টাইল কেনেকৈ চেঞ্জ কৰিম। হোমত গৈ পেলাই ফন্ট ষ্টাইল আছে, তাত গৈ পেলাই ষ্টাইলকেইটা চিলেক্ট কৰিম। বহুতকেইটা ষ্টাইল আছে, আপোনাৰ যিটো লাগে ষ্টাইল সেই ষ্টাইলটো আপুনি চেক কৰিব। চেক কৰি পেলাই চিলেক্ট